আজি ভাবিলোঁ এটা ব্লগ বনাওঁ ভাল চাই তো মানুহ আহিলা তো ৰাস্তা বেয়া আৰু পানী আহিছে বেয়াকৈ পানী আহিছে আজি কি ক'ম আৰু চোন পিছত গম পাম আৰু কি হয় আৰু ব্লগটো তো গাইজ আপোনালোকে চাই থাকক ৰাস্তা হৈ গৈছে আমাৰ चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के তো আমি এলো হয় ৰাস্তাৰ ফালে হয় চাবা তাতে গৰু আছে আৰু হয় এনে এটা লগত আহিলোঁ আজি তো গাইজ আপোনালোকে চাই থাকক আমাৰ ৰাস্তা মেহা একেবাৰে বেয়া তো বল খেলিবৰ কাৰণে ইয়াক মই মাতিব আহিছোঁ এতিয়া আছে নাইবা ঘৰত আমি সদায় বল খেলাং আছে নাইবা নাই বোলে বাদ দি দে ফিল্ডত গৈছে সদায় ফিল্ডত যাওঁ আপোনালোককো দেখাম অলপমান গাইজ কেনেবা লাগছে আপোনালোকক ऐसी जिंदगी हम छिपे छिपाए মানুহ চোতাৰে মৰবা লাগছোঁ ময়ো হয় বল খেলিবা সদায় চলিমাখান তাকেই গৈছে যাব লাগিল একবাৰ বল খেলত তাকে এয়া মস্ত বেয়া নহয় আমাৰ এইটো ৰাস্তাটো হয় ऐसी जिंदगी हम छिपे छिपाए हम बनाए आए आए हम नाए বিদ্যালয় আহিছোঁ লাগে কেমেৰাটো লৈ থাকিবা সেইকাৰণে আৰু লাগে মুখ চুখ নেদেখাওঁ আমাৰ গাঁৱৰ মানুহ থাকে নাই উল্টা বহি কেনেকৈ পাগালা নেকি পাগাল নিচা ফুৰি যাকে সেইকাৰণে মুখ চুখ নেদেখাওঁ গৰুটো ভাই মৰমে লাগিব গৰু ওচৰত গেলি দাউৰে গৰুটো কি হ'ব আৰু মানুহ হৈছে আৰু একো ক'ব নোৱাৰা মানুহ হৈছে আৰু এতিয়া আৰু গাছ কাটব লাগছি বম বেয়া মাত গাছ কাটব লাগছি থাকিব নোৱাৰা আৰু উল্টো আছে বৰ মহ লাগি আছে না এখানৰ কাৰণে গৰু ভাতো দেখছি বোলে হয় না এখন আধা ভাগা চা বোলে দেউতাই গৰু ভাতে হৈছে চবিং না আমাৰ তাতে বাছি ময়ো বাছো মাছকেইটা দিছোঁ ইয়াক ব্লগটো এতে ক'লো আৰু আপোনালোকক যদি ব্লগটো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी